নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ টেকন'ইজ মাইনাছ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, অসম চৰকাৰৰ বিশেষ আঁচনি যিটো স্বয়ম আঁচনি অসম চৰকাৰে উলিয়াইছিল, তাৰ জৰিয়তে 2 লাখ যুৱক যুৱতীক 50,000 টকাকৈ প্ৰদান কৰা হ'ব, ঋণ প্ৰদান কৰা হ'ব। গতিকে বন্ধুসকল, আজি এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি এই 50,000 টকা আপুনি পাবনে নাপায়, বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব, সেই বিষয়ে মই ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোত কৈ যাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। বন্ধুসকল, ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি ঘোষণা স্বয়ম আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে ৰাজ্যৰ প্ৰায় 2 লাখ যুৱক যুৱতীলৈ আগবঢ়াব 50,000 টকা। প্ৰতি বছৰে অব্যাহত থাকিব এই আঁচনি, মানে যিহেতু স্বয়ম আঁচনি থাকিব, প্ৰতি বছৰে অব্যাহত থাকিব বুলি ইয়াত ঘোষণা কৰিছে। আৰু কোনে কোনে পাব এই সুবিধা? 1 ছেপ্টেম্বৰ আগতে কালেক্টিভ এফৰ্ট লাভ কৰা বা যিসকলে আৰম্ভ কৰিছিলে সেইসকলে পাব এই সুবিধা। আৰু গোটসমূহ 1 ছেপ্টেম্বৰ 2020 আগতে গঠন হোৱা হ'ব লাগিব। গোটত 20 জনতকৈ বেছি বা 5 জনতকৈ কম সদস্য থাকিব নালাগিব। আবেদনকাৰী গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু ইয়াত কৈছে যে আবেদনকাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু কোঅপাৰেটিভ বেংকত একাউণ্ট থাকিব লাগিব। আৰু একাউণ্টৰ বিৱৰণটোত একাউণ্টৰ যিটো বিৱৰণ থাকিব, সেই বিৱৰণত আপোনালোকৰ যিটো গোট থাকিব সেই গোটৰ নাম থাকিব লাগিব। আৰু বন্ধুসকল, ইয়াৰ বাবে যদি আমি বয়সৰ সময়সীমা চাওঁ, ইয়াত দিছে যে সদস্যসকলৰ বয়স 2020 চনৰ 1 ছেপ্টেম্বৰৰ ভিতৰত 18 বছৰৰ ওপৰত বা 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব। মানে 18 বছৰ তলৰ হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব। আৰু শিক্ষাগত অৰ্হতা আপোনাৰ মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু ক'ত কেনেকৈ এপ্লাই কৰিবলৈ হ'লে আপোনালোকক মই দেখাই দিছোঁ, এইটো চাওক ক'ত আৰু কেনেকৈ এপ্লাই কৰিব। 16 ছেপ্টেম্বৰত ইয়াৰ বাবে চৰকাৰে এটা ৱেব পৰ্টেল মুকলি কৰিব, ৰাজ্য চৰকাৰে। আৰু এই পৰ্টেলৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব। আৰু আবেদন কৰাৰ পিছত যুৱক যুৱতীসকলক 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ দিয়া হ'ব। আৰু উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব। প্ৰথম কিস্তিত 30,000 টকা আৰু দ্বিতীয় যিটো কিস্তি দিব, সেই কিস্তিত আপোনালোকে 20,000 টকাকৈ দিয়া হ'ব। বন্ধুসকল, এইখিনি আছিলে নীতি নিয়ম, যিখিনি নীতি নিয়মৰ জৰিয়তে আপুনি স্বয়ম আঁচনিত এপ্লাই কৰিব পাৰিব আৰু 50,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে আহিছে চেনেলটোত, তেনেহ'লে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।